ফাইনালি আমি আহি কাৰিগাঁও হাইৱে পালোঁ। তো ইয়াৰ পৰা আৰু 4 কিলোমিটাৰমান হ'ব, বেছি নহয়। তো 4 কিলোমিটাৰমান গ'লে আমি পাই যাম লাহোটি। তো গাড়ীৰ ভিৰ, গাড়ীৰ পুৰা জাম লাগছে, আহি আছে যাই আছে। ফাইনেলি আমি আহি পালোঁ লাহোটি। 1 ঘণ্টা 4 মিনিট লাগিল চাইকেল চলালে, 1 ঘণ্টা 4 মিনিট, 14 কিলোমিটাৰ ৰাস্তা। তো পুৰা মানুহৰ ভিৰ, আমি পুৰা 4জন আহিছোঁ চাইকেলেদি। তো চাই থাকক, পুৰা পিকনিকৰ ভিৰ ইয়াত, পুৰা পিকনিকৰ ভিৰ। বহুত ডাঙৰ হয়। ইয়াত টোটেল গেট আছে, 16খন গেট আছে। এই 16খন গেট এতিয়া বন্ধ হৈ আছে। এতিয়া চাৰিদিন বিৰাট মানে বন্ধ থকা ইয়াত কাৰেণ্ট উৎপন্ন কৰা হয়, নাও চলি আছে ইয়াত ধুনীয়াকৈ। মজা আৰু ধুনীয়া, ভাল লাগিছে আহি দিনটো। কমলা টেঙা খানে এনাৰ্জি লওঁ, এনাৰ্জি লৈ তাৰপাছত আৰু বেৰা মানুহ আহি আছে যাই আছে, আহি আছে যাই আছে, সকলৰ পৰা আহি আছে যাই আছে। আনলিমিটেড এনজয়। ডাঙৰ গেট আছে এইখিনি লাহোটি এৰিয়াৰ চাম্পা নদীৰ ওপৰত, মানে এইখিনি বহুত সুন্দৰ, ভাল লাগে আহি। আৰু আপোনালোকে যদি আহে আহিব পাৰে। ব্যৱস্থাৰ কাৰণে আজি সৰু সৰু পুখুৰীও বনাই দিছে। পুখুৰী নহয়, কুঁৱাই ক'ব লাগিব, সৰু সৰু কুঁৱা বনাই দিছে। ব্ৰিজখন কি ডাঙৰ ব্ৰিজ ৰে ভাই। খালে পিকনিক আহিলোঁ।